নমস্কাৰ, মই মৃণালী। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই বনাইছোঁ অন্য এটা ৰেচিপি বেঙেনাৰ। দেখিছে বেঙেনাকেইটা মই আগতীয়াকৈ এনেকৈ কাটা চামুচেৰে হোল কৰি লৈছিলোঁ। এতিয়া মই এই দুটা পুৰি ল'ম গেছত। এই ৰেচিপিটো খাবলৈ বহুত সোৱাদ লগা হয়। আপোনালোকে ঘৰত ট্ৰাই কৰি চাব কেনেকুৱা লাগে। এটা ইউনিক ৰেচিপি হয়। যিসকলে খাইছে সেইসকলে জানেই, আৰু যিসকলে খোৱা নাই তেওঁলোকে ট্ৰাই কৰিব নিশ্চয়। বেঙেনাকেইটা হৈ গৈছে। এতিয়া মই এইখিনি পানীত দি ভালদৰে এৰুৱাই ল'ম। পানীত দিলে বেঙেনাকেইটা ভালকৈ এৰুৱা যায়। দেখিলোঁ পাইছে ধুনীয়াকৈ এৰুৱাই গৈছে। গৰমে গৰমে এইখিনি এৰুৱাব লাগিব। দুয়োটাই ভালকৈ মই এইখিনি এৰুৱাই কাঁহী এখনত লৈ লৈছোঁ, আৰু এনেকৈ ভিতৰত এনেকৈ চাকুৰে এনেকৈ চাব যাতে পোক নাথাকে। কাটি কিনে ঠাৰিডাল পেলাই দিম। এতিয়া এইখিনি মই মিহি মিহিকৈ এনেকৈ কাটি ল'ব, সৰু সৰুকৈ ভালদৰে মিহি মিহিকৈ এইখিনি মই কাটি ল'ম চাকুৰেৰে। মই দেখুওৱা ধৰণে এনেকৈ কৰি ল'ব আপুনি। এতিয়া মই এটা কেৰাহী লৈছোঁ, তাতে মই দি দিছোঁ মিঠাতেল। এতিয়া মই ইয়াতে দুটামান গোটা জিৰা দি দিম। গোটা জিৰা দি ইয়াতে মই মিহিকৈ কাটি লোৱা এটা পিঁয়াজ দি দিছোঁ। এইখিনি এতিয়া ভালদৰে মই লৰাই ভাজি ল'ম। এনেকৈ ভাজি লোৱাৰ পিছত এতিয়া এটা মই বিলাহী দি দিছোঁ, মিহিকৈ কাটি লোৱা। বিলাহীখিনি ভালকৈ গলি যোৱালৈকে ভাজিব লাগিব। এইখিনিতে মই 3টা জলকীয়া দিছোঁ। আপোনালোকে জলকীয়াটো নিজৰ ইচ্ছা অনুযায়ী দিব পাৰে। 1 চামুচ হালধি গুড়ি দিছোঁ। আদা নহৰু বটা দি দিছোঁ। এইখিনি ভালদৰে লৰাই দিম। আদা নহৰু কেঁচা গোন্ধ নোযোৱালৈকে এইখিনি ভাজিব লাগিব। এতিয়া ইয়াতে মই 1 চামুচ জিৰা গুড়ি দিম, 1 চামুচ ধনিয়া গুড়ি, আৰু আধা চামুচ জলকীয়া গুড়ি দি দিছোঁ। দি এইখিনি ভালদৰে লৰাই ল'ব। এইখিনিতে মই অকণমান পানী দি দিছোঁ, যাতে মছলাখিনি ভালদৰে ভাজি যায়, আদা নহৰু কেঁচা গোন্ধ গুচি যায়। তেতিয়ালৈকে এইখিনি মই অকণমান সময় ভাজি ল'ম ভালদৰে। মোৰ এই ৰেচিপিটো চাই যদি আপোনালোকে ভাল পায়, নিশ্চয় মোক কমেণ্টত জনাব কেনেকুৱা লাগিলে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহি থকা ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকে। এইখিনি দেখিবলৈ পাইছে ধুনীয়াকৈ তেলখিনি ওপৰত বিৰিঙি উঠিছে। এতিয়া মই ইয়াতে বেঙেনাখিনি দি দিম, পুৰি লোৱা বেঙেনাখিনি দি ভালদৰে এইখিনি লৰাই দিব, ভালদৰে মিক্স কৰি ল'ব। বেঙেনাখিনি বেছি সময় ভাজিব নালাগে, নহ'লে ইয়াৰ যিটো এটা পুৰা এটা ফ্লেভাৰ আছে সেইটো গুচি যাব। প্ৰায় 2 মিনিটমান এনেকৈ ভাজি ল'ম। ভাজি লৈ কিনে এতিয়া মই ইয়াতে পানী দি দিম। প্ৰয়োজন অনুসৰি আপুনি পানী দি দিব। মই প্ৰায় ইয়াতে 1.5 গিলাচ পানী ব্যৱহাৰ কৰিছোঁ। এতিয়া মই নিমখ দি দিছোঁ সোৱাদ অনুযায়ী। এতিয়া আঞ্জাখন উতলি গ'লে এনেকৈ আপুনি মাছখিনি দি দিব, আৰু ঢাকনি দি দিব প্ৰায় 5 মিনিট সময়ৰ কাৰণে। প্ৰায় 5 মিনিট পিছত দেখিবলৈ পাইছে ধুনীয়াকৈ হৈ গৈছে। এইখিনি মই এটা বাতিত ছাৰ্ভ কৰি ল'ম। দেখিবলৈ পাইছে এতিয়া বাতিটোত মই এইখিনি উলিয়াই লৈছোঁ। দেখিবলৈ পাইছে ধুনীয়া এটা ৰং হৈছে। অকল দেখিবলৈ ভাল হোৱা নাই, খাবলৈও বহুত ভাল লাগে। মই ঘৰত বহুকেইবাৰ ট্ৰাই কৰিছোঁ। আপোনালোকে এইটো ট্ৰাই কৰি চাব ঘৰত কেনেকুৱা লাগে।